স্বাভিমানৰ কথা কয় ঢাক ঢোল বজাই থাকে কিন্তু সেই বিজেপিৰ নেতাসকলে নাজানে আমাৰ ত্ৰিৰংগাৰ কথা ত্ৰিৰংগাক চূড়ান্ত অপমান কৰা হৈছে কালি উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী গৰাকীৰ হাতত উলুটাকৈ দেখা গ'ল ত্ৰিৰংগা পতাকা আৰু তাৰ পাছতে সেই বিশেষ ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত সকলোৱে প্ৰশ্ন কৰিছে এআই নেকি আমাৰ বিজেপিৰ নেতা এআই নেকি আমাৰ জনপ্ৰতিনিধি যিসকলে এতিয়া ত্ৰিৰংগাৰ সন্মান কৰিব নাজানে আমাৰ দেশ কেনেকৈ ৰক্ষা কৰিব তেওঁলোকে যিসকলে নাজানে ত্ৰিৰংগাৰ বিষয়ে ত্ৰিৰংগাৰ পতাকাৰ আসলতে ৰং কেইটা কোন দিশত কেনেকৈ থাকিব লাগে সেয়া তেওঁলোকে নাজানে উত্তৰ প্ৰদেশৰ বিজেপিৰ উপমুখ্যমন্ত্ৰীয়ে এবাৰ অপমান কৰা দেখা গ'ল ত্ৰিৰংগাক চূড়ান্ত অপমান কৰা হৈছে জাতীয় পতাকাক স্বাধীনতা দিৱসৰ সমতলত উলুটাকৈ উৰুৱালে উপমুখ্যমন্ত্ৰী গৰাকীয়ে ত্ৰিৰংগা পতাকা উপমুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে বাহিৰ কৰিছিল স্বাধীনতা দিৱসৰ সমতল আৰু সেই সমতলত তেওঁৰ হাততেই দেখিবলৈ পোৱা গ'ল উলুটা ত্ৰিৰংগা পতাকা উপমুখ্যমন্ত্ৰী গৰাকীৰ হাতত ত্ৰিৰংগা উলুটাকৈ দেখি সকলোৱে এতিয়া প্ৰশ্ন কৰিছে এই বিষয়টোক লৈ সকলোৱে নিন্দা কৰিছে বিজেপিৰ নেতাগৰাকীয়ে গুৰুত্ব নিদিলে কিয় এই ঘটনাটোক তেওঁৰ হাতত ইমান সময় ধৰি ত্ৰিৰংগাখন উৰি আছিল তেওঁ এবাৰো নাচালনে এই বিষয়টোক লৈ সকলোৱে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে দেশজুৰি ইয়াক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ সামাজিক মাধ্যমত এটাই প্ৰশ্ন যে এআই নেকি বিজেপিৰ দেশপ্ৰেমৰ কথা কয় বিজেপিৰ নেতাপালি নেতাসকলে ঢাক ঢোল বজাই গৈছে দেশপ্ৰেমৰ কথা কৈছে দেশৰ ৰক্ষাৰ কথা কৈছে কিন্তু চাওক ব্ৰজেশ পাঠকৰ হাতত এয়া ওপৰে শ্যামল দেখিবলৈ পোৱা গৈছে মাজত বগা আৰু তলত গেৰুৱা ৰং আৰু সকলোৱে জানে আমাৰ ত্ৰিৰংগাখনৰ স্বাভিমানৰ কথা আমাৰ গৌৰৱ আমাৰ স্বাভিমান ত্ৰিৰংগা কিন্তু এইগৰাকী উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে উলুটাকৈ লৈ অহা দেখিবলৈ পোৱা গৈছে এয়া কালিৰ দৃশ্য আমি দেখুৱাইছোঁ স্বাধীনতা দিৱস উপলক্ষে ব্ৰজেশ পাঠকে বৃহৎ সমদল বাহিৰ কৰিছিল আৰু তেওঁৰ সমতলত এই বিশাল সমদলত তেওঁৰ হাততেই দেখা গ'ল উলুটা ত্ৰিৰংগা মুঠৰ ওপৰত ত্ৰিৰংগাক চূড়ান্ত অপমান কৰিছে বিজেপি নেতাগৰাকীৰ এইখিনি সময় জ্ঞান নহ'লনে তেওঁ অলপ সময়ৰ বাবেও নাচালেনে ত্ৰিৰংগাখন যে তেওঁ উলুটাকৈ লৈ আছে তাক লৈ সামাজিক মাধ্যমত এতিয়া যথেষ্ট চৰ্চা হৈছে সকলোৱে জানে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আৰু বগাৰ মাজত অশোক চক্ৰ এয়া আমাৰ জাতীয় পতাকা আৰু আমাৰ স্বাভিমান জাতীয় পতাকাখনৰ কথা হয়তো কণ শিশুক সুধিলেও ভালদৰে কৈ দিব যে আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা কোন দিশত কি ৰং আৰু কেনেধৰণে আমাৰ দিশ কিমান প্ৰস্থ কিমান কেনেকুৱা ধৰণে দণ্ডডাল হ'ব লাগে ইত্যাদি ইত্যাদি কিন্তু এইকেইগৰাকী বিজেপি নেতাই যে নাজানে আমাৰ স্বাভিমানৰ কথা আমাৰ ত্ৰিৰংগাখনৰ কথা আৰু সম্পূৰ্ণৰূপে ত্ৰিৰংগা পতাকাক চূড়ান্ত অপমান কৰা দেখিবলৈ পোৱা গৈছে এয়া উত্তৰ প্ৰদেশৰ বৃহৎ ৰেলী আমি দেখুৱাইছোঁ স্বাধীনতা দিৱস উপলক্ষে ৭৬ সংখ্যক স্বাধীনতা দিৱস যিটো সময়ত সমগ্ৰ দেশবাসীয়ে উদযাপন কৰি আছে তেনে সময়তে ব্ৰজেশ পাঠকে সম্পূৰ্ণৰূপে ত্ৰিৰংগাক চূড়ান্ত অপমান কৰিছে তেওঁৰ হাততে এইদৰে দেখা গৈছে উলুটা ত্ৰিৰংগা ওপৰত সেই সেউজীয়া ৰংটো দেখিবলৈ পাইছে আপুনি শ্যামল বৰণটো মাজত বগা আৰু তলত গেৰুৱা ৰংটো লৈ এইদৰে ত্ৰিৰংগাখন জোকাৰি তেওঁ গৈ থাকিল তেওঁ ত্ৰিৰংগা জোকাৰি গৈ থাকিল কিন্তু এবাৰলৈও নাচালে যে উলুটাকৈ তেওঁ ত্ৰিৰংগাখন লৈ আছে আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে কালিৰ পৰা আজিলৈকে যথেষ্ট চৰ্চা হৈছে সকলোৱে এটাই প্ৰশ্ন উত্থাপন কৰিছে যে এআই নেকি বিজেপি নেতাৰ দেশপ্ৰেমৰ নামত আচলতে তেওঁলোকে আভুৱা যে ভাৰিছে সেয়া প্ৰমাণ হৈছে যদি সঁচা অৰ্থত দেশপ্ৰেম থাকিলে হয় যদি সঁচা অৰ্থত ত্ৰিৰংগাখনৰ প্ৰতি সন্মান থাকিলে হয় তেওঁ এবাৰ হ'লেও ভালদৰে চালে হয় যে ত্ৰিৰংগাখন তেওঁ কেনেকৈ লৈ আছে তেওঁ ত্ৰিৰংগাখন জোকাৰি আহি আছে হাঁহি মুখেৰে আহি আছে সমতলত আৰামত ওপৰত বহি উঠি আহি আছে কিন্তু তেওঁ এবাৰ হ'লেও ত্ৰিৰংগাখন চকু মেলি নাচালে যে উলুটাকৈ ত্ৰিৰংগাখন লৈ তেওঁ আহি আছে চাওক সেই দৃশ্যটো উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক এইগৰাকী ডিঙিত এসোপা মালা পিন্ধি তেওঁ ত্ৰিৰংগা উলুটাকৈ লৈ বৃহৎ ৰেলী কৰি আহি থাকিল আৰু এই ভিডিঅ'টো আজি ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে কালি হয়তো সকলোৰে চাবলৈ আহৰি হোৱা নাছিল আৰু ভিডিঅ'টো বৰ্তমান যথেষ্ট ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে বিজেপি নেতাসকলৰ এআই নেকি দেশপ্ৰেমৰ নামত তেওঁলোকে যে আভুৱা ভাৰিছে সেয়াই আচলতে প্ৰমাণ হোৱা দেখিবলৈ পোৱা গৈছে